নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 2C অনুশীলনীটোৰ পাৰ্ট 2 অৰ্থাৎ আমি কুৱেশ্যন নম্বৰ 10 ৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো অলৰেডি আমি 1 ৰ পৰা 9 লৈ পাৰ্ট 1 ভিডিঅ'টোৰ জৰিয়তে আপলোড কৰা হৈ গৈছে এতিয়া আমি কুৱেশ্যন নম্বৰ 10 ৰ পৰা আমি এই ভিডিঅ'টোৰ জৰিয়তে চাবলৈ বিচাৰিছো তো ফাৰ্স্ট কুৱেশ্যনটো আছিল এনে ধৰণৰ যে দুজন ব্যক্তি A আৰু B এৰ বৰ্তমান বয়স 10 এৰ বৰ্তমান বয়স B ৰ বৰ্তমান বয়সৰ দুগুণ বুলি কৈছে 6 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হ'ব 9:5 A আৰু B ৰ বৰ্তমান বয়স কিমান তো ইয়াত আমি প্ৰথমে আমি কি কৰিম যেটো কৈছে দুজন ব্যক্তি B ৰ বৰ্তমান বয়স দুগুণ A ৰ বৰ্তমান বয়স B ৰ বৰ্তমান বয়সৰ দুগুণ গতিকে আমি B ৰ বৰ্তমান বয়সটো ধৰি লম B ৰ বৰ্তমান বয়স ধৰিলো আমি x আৰু A ৰ বৰ্তমান হ'বগৈ 2x আৰু ইহঁতৰ 6 বছৰৰ পিছত কৈছে 6 বছৰৰ পিছত কোৱাৰ কাৰণে আমি B ৰ বয়স হ'বগৈ x + 6 আৰু A ৰ বয়স হ'বগৈ 2x + 6 আৰু ইহঁত A আৰু B ৰ বয়সৰ অনুপাত কৈছে 9:5 গতিকে আমি A ৰ বয়স পাতিছো 2x + 6 is to x + 6 is equal to 9:5 আমি ইছটো থাকিলে আমি গমে পাওঁ যে আমি ডিভাইড কৰিম 2x + 6 by x + 6 আৰু 9/5 টো অলৰেডি আছে তাৰ পিছৰ লাইনত আমি কি কৰিছো আমি ক্ৰছ মাল্টিপ্লিকেশন অৰ্থাৎ বৰ্জ্য গুণন কৰিছো ইয়াৰ এই 5 টোৰ লগত আমি 2x + 6 টো আৰু 9 টোৰ লগত আমি x + 6 টো আমি পূৰণ কৰিছো এতিয়া 5 ৰ লগত আমি 2x মাল্টিপ্লাই কৰিছো আৰু 5 ৰ লগত আমি 6 মাল্টিপ্লাই কৰিছো 5 ৰ লগত 2x মাল্টিপ্লাই কৰিলে 10x 5 ৰ লগত 6 মাল্টিপ্লাই কৰিলে 30 9 ৰ লগত x মাল্টিপ্লাই কৰিলে 9x 9 ৰ লগত আমি 6 মাল্টিপ্লাই কৰিলে 54 এটা x বোৰ আমি বাও হাতলৈ লৈ আহিছো অলৰেডি 10x টো আমাৰ বাও হাতে আছিলে 9x টো আমি যদি ইফালে লৈ আহো আগতে মাইনাস প্লাস আছিলে আহিলে ইফালে আহিলে -9x হ'ব 54 অলৰেডি প্লাসত আছে 30 টো যদি আমি হু হাতে লৈ আহো -30 তো 10টা x আছিলে আমাৰ প্লাসত আৰু 9টা x আছিলে মাইনাসত গতিকে আমাৰ প্লাসত বেছি আছে কেটা বেছি এটা বেছি গতিকে x = ইফালে 54 ৰ পৰা 30 মাইনাস কৰিলে 24 তো আমি x ৰ ভ্যালু আমি 24 পালো আৰু A ৰ বৰ্তমান বয়স হ'ব A ৰ বৰ্তমান আছিলে B ৰ দুগুণ আছিলে গতিকে আমি 2x ধৰিছিলো গতিকে 2 * x ৰ জাগাত আমি 24 বহালে 48 ইয়াৰ্স হ'ব আৰু B ৰ বৰ্তমান বয়স হ'বগৈ যেহেতু আমি B ৰ বৰ্তমান বয়সটো x ধৰিছিলো গতিকে x ৰ ভ্যালু আমি 24 পাইছো গতিকে B ৰ বৰ্তমান বয়স হ'ব 24 বছৰ এবাৰ আহিছে আমাৰ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 আমি পঢ়ি লৈছো দাদা এটা সংখ্যাৰ 7 গুণৰ পৰা এটা সংখ্যাৰ কি কৈছে 7 গুণৰ পৰা আন এটা সংখ্যাৰ 5 গুণ বিয়োগ কৰিলে বিয়োগফলটো প্ৰথম সংখ্যাটোৰ 4 গুণৰ সমান হয় যদি সংখ্যা দুটাৰ যোগফল 8 তেন্তে সেই সংখ্যা দুটা কি কি আমি পোনপ্ৰথমে ধৰি লৈছো ধৰো এটা সংখ্যা x আৰু আনটো সংখ্যা হ'বগৈ 8 - x কিয়নো আমি দুটা সংখ্যাৰ যোগফল 8 বুলি কোৱা আছিল আমি যদি দুটা সংখ্যাৰ যোগফল 8 বুলি কৰো ধৰক আমি এটা যদি x ধৰো আনটো ওলাবলে আমি কি কৰিম 8 - x তো এটা আমি x ধৰিছো আনটো হ'ব 8 - x আৰু প্ৰথম সংখ্যাটো 7 গুণৰ পৰা আমাক প্ৰথম সংখ্যাটো আমি কি আছিল x ধৰিছো তাৰ 7 গুণৰ লগত 7 গুণৰ পৰা আমি দ্বিতীয় সংখ্যাটোৰ 5 গুণ বিয়োগ দিছো বিয়োগ দিলে আমি পাম কি সংখ্যাটোৰ প্ৰথম সংখ্যাটোৰ 4 গুণৰ সমান হয় বুলি কৈছে এতিয়া আমি 7x টো অলৰেডি আছে 5 টো 8 ৰ লগত মাল্টিপ্লাই কৰিলে -40 5 টো x ৰ লগত মাল্টিপ্লাই কৰিলে 5x - প্লাস ইফালে অলৰেডি 4x টো আছে আমি x বোৰ বাহাতে লৈ আহিছো আৰু সংখ্যাবোৰ সোঁহাতে ইয়াতে আমি দেখিছো যে 7টা x আছিল যোগত 5টা x আছিল যোগত মুঠতে 12টা x আৰু এই 4x টো যদি আমি বাহাতে লৈ আহো -4x আৰু 40 টো যদি আমি সোঁহাতে লৈ যাও +40 তো 12x ৰ পৰা 4x মাইনাস কৰিলে আমি পামগে 8x আৰু ইফালে অলৰেডি 40 টো আছে তো x = হ'বগৈ 40/8 = 5 তো আমি x ৰ এটা সংখ্যা আছিল x গতিকে আমাৰ x ৰ ভ্যালু আমি 5 পাইছো গতিকে এটা সংখ্যা হ'ব 5 আনটো সংখ্যা হ'ব 8 - 5 that means 3 এবাৰ আহিছে আমি কুৱেশ্যন নম্বৰ 12
ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক পূৰ্ণ সংখ্যা ক্ৰমে 5, 4 আৰু 3ৰে পূৰণ কৰিলে যি সংখ্যা কেইটা পোৱা গ'ল সেই কেইটাৰ সমষ্টি 142 হলে পূৰ্ণ সংখ্যা কেইটা নিৰ্ণয় কৰা। এতিয়া আমাক কৈছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক পূৰ্ণ সংখ্যা। আমি ধৰি লৈছো ঊৰ্ধ্বক্ৰমত থকা ক্ৰমিক পূৰ্ণ সংখ্যা কেইটা এনে ধৰণৰ আছে x, x + 1, x + 2। যেটো ক্ৰমিক বুলি কৈছে, ক্ৰমিক বুলি ক'লে আমি গমে পাওঁ এটা x ধৰো যদি আৰু তাৰ পিছৰটো আমি x + 1 হও, তাৰ পিছৰটো আমাৰ x + 2 হ'ব। এতিয়া এই ক্ৰমিক সংখ্যা কেইটাক আমি 5, 4 আৰু 3ৰে পূৰণ কৰা হৈছে। x ৰ লগত আমি 5 মাল্টিপ্লাই কৰিছো, x + 1 ৰ লগত আমি 4 আৰু x + 2 ৰ লগত আমি 3 মাল্টিপ্লাই কৰি আমি যোগ কৰিছো, কৰাৰ পিছত আমি পাইছোগে 142। এইটো কোৱেশ্চনটোত আমাক দিয়া আছিল। 5x অলৰেডি আগৰ দৰে আছে, 4 ৰ লগত আমি x মাল্টিপ্লাই কৰিলে 4x, 4 ৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো 4, 3 লগত x মাল্টিপ্লাই কৰিলে 3x, 3 লগত আমি 2 মাল্টিপ্লাই কৰিলে 6। ইফালে অলৰেডি 142 টো আছে। আমি x বোৰ কাউন্ট কৰিছো, 5x প্লাছত 4 সব প্লাছত 4x প্লাছত 3x প্লাছত মুঠতে 12টা x প্লাছত, আৰু সংখ্যাবোৰ যদি আমি 4 আৰু 6 প্লাস কৰো 10 পাম। ইফালে 142 টো আছে। 12x টো আমি বাম হাতে ৰাখিম, 10 টো যদি আমি সোঁ হাতে লৈ যাওঁ 142 - 10 = 132। এতিয়া আমি x টো ৰাখিছো, x টো ৰাখিলে আমি 12 টো যদি আমি সোঁ হাতে লৈ আহো হৰণ হৈ যাব 132/12। 12 এ 132 ক যদি আমি ডিভাইড কৰো পামগে 11। আমি পূৰ্ণ সংখ্যা কেইটা ধৰিছিলো x, x + 1, x + 2, গতিকে আমি x ৰ ভ্যালু আমি 11 পালো, গতিকে প্ৰথম পূৰ্ণ সংখ্যাটো হবগে x, তাৰ পিছৰটো হ'ব 11 + 1 মানে 12 আৰু 11 + 2 মানে হ'ব 13। এবাৰ আহিছো আমি কুৱেশ্চন নম্বৰ 13। যে 13 কুৱেশ্চন নম্বৰ এনেধৰণৰ আছিলে 100 টকীয়া, 50 টকীয়া আৰু 10 টকীয়া নোট মিলি এজন মানুহৰ হাতত থকা টকাৰ পৰিমাণ 5,50,000 টকা। যদি এই নোটবিলাকৰ অনুপাত 3:4:5 তেন্তে প্ৰতিটো ভাগৰ কিমান সংখ্যক নোট মানুহজনৰ হাতত আছিল। যেহেতু আমাক অনুপাতত দিয়া আছে, আমি ধৰি লৈছো 100 টকীয়া নোটৰ সংখ্যা 3x আৰু 50 টকীয়া নোটৰ সংখ্যা 4x আৰু 10 টকীয়া নোটৰ সংখ্যা 5x। এতিয়া যেহেতু 100 টকীয়া নোটৰ সংখ্যা 3x টা আছে, গতিকে 100 ইনটু টোটেল পইচা হবলৈ হলে আমাৰ কি হ'ব লাগিব 100 ইনটু 3x। ঠিক তেনেকে 50 টকীয়া নোটৰ সংখ্যা যেহেতু আমাৰ 4x টা আছে, গতিকে 50 ইনটু 4x টোটেল পইচা। আৰু 10 টকীয়া নোটৰ সংখ্যা যদি আমাৰ 5x টা আছে, গতিকে আমাৰ টোটেল পইচাটো হ'বগৈ 10 ইনটু 5x = 5,50,000 টকা। এতিয়া আমি মাল্টিপ্লাই কৰিছো, 3 লগত 100 মাল্টিপ্লাই কৰিলে 300x, 4 ৰ লগত যদি আমি 50 মাল্টিপ্লাই কৰো 200x, 10 ৰ লগত আমি 5 মাল্টিপ্লাই কৰিলে 50x, ইফালে 5,50,000 টো আছে আমাৰ। এতিয়া আমি x বোৰ গোটেইবোৰ যোগ কৰিছো, 300x, 200x আৰু 50x যোগ কৰিলে আমি 550x পালো। ইফালে অলৰেডি 5,50,000 টো আছে। x টো ৰাখিছো, 550 টো ইফালে আহিলে ডিভাইড হৈ যাব, আমি 0 0 কাটি দিছো, 55 ৰে বাকিখিনি কাটিলে আমি 1000 পাম। গতিকে আমাৰ x ৰ ভ্যালু আমি পাই গলো। তো 100 টকীয়া নোটৰ সংখ্যা আমি 3x আছিলে, গতিকে 3 ইনটু x ৰ জায়গাত আমি 1000 বহালে 3000 খন পাম। 50 টকীয়া নোটৰ সংখ্যা আছিলে 4x, 4 ইনটু x ৰ জায়গাত আমি 1000 বহালে 4000 খন পাম। 100 টকীয়া নোটৰ সংখ্যা আছিলে 5x, 5 টো আছে, x ৰ জায়গাত আমি 1000 যদি আমি পুট কৰো আমি পামকে 5000 খন। কুৱেশ্চন নম্বৰ 14। কুৱেশ্চন নম্বৰ 14 টো আছিল এনে ধৰণৰ, এখন ৰেলগাড়ীয়ে বাটৰ কাষত থকা সিগনেল পোষ্ট অতিক্ৰম কৰিবলৈ 5 ছেকেণ্ড সময় লয় আৰু 550 মিটাৰ দীঘল এখন দলং এখন অতিক্ৰম কৰিবলৈ 15 ছেকেণ্ড সময় লয়। ৰেলগাড়ীখনৰ দিশ আৰু গতিবেগ উলিওৱা। এই অংকটো কৰাৰ আগতে আমি এটা ফৰ্মুলা জানিব লাগিব যে বেগ ইকুৱেল টু দূৰত্ব বাই সময়। তো আমি পোনপ্ৰথমে ৰেলগাড়ীখনৰ দিশ ধৰি লওঁ। ৰেলগাড়ীখনৰ দিশ আছিলে ধৰি ললো আমি x। ৰেলগাড়ীখনৰ বেগ সমান বুলি যদি আমি ধৰো, তেতিয়া সিগনেল পোষ্টটো অতিক্ৰম কৰা বেগ কাৰ সৈতে সমান হ'ব? দলংখন অতিক্ৰম কৰা বেগৰ সৈতে সমান হ'ব। এতিয়া আমি বেগ উলাবলৈ লৈছো। বেগৰ ফৰ্মুলাটো আছিলে দূৰত্ব বাই সময়। দূৰত্ব আছিলে ৰেলগাড়ীখনৰ দূৰত্বটো আমি x ধৰিছিলো, গতিকে ৰেলগাড়ীখনৰ দূৰত্ব ডিভাইডেড বাই সময়। সময় পোনপ্ৰথমে আছিলে 5 ছেকেণ্ড সময় লৈছিলে, গতিকে x/5।
তাৰ পিছত কি হৈছে এটো আছিলে ৰেলগাড়ীখনৰ x টো আছিলে ৰেলগাড়ীখনৰ দিক আৰু 540 টো আছিলে দলংখনৰ দিক গোটেইটো আমি যোগ কৰিলে তাৰ পিছত দূৰত্বটো হ'ব আৰু এই ৰেল দলংখন পাৰ হ'বলৈ লাগিছিলে সময় 15 সেকেন্ড গতিকে আমি সময়ৰ জায়গাত আমি 15 বহাই দিছো এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো 15 টো x ৰ লগত মাল্টিপ্লাই কৰিলে 15x 5 টো x + 540 লগত মাল্টিপ্লাই কৰিলে 5 * x + 540 15x অলৰেডি আছে 5 ৰ লগত আমি x মাল্টিপ্লাই কৰিলে 5x 5 ৰ লগত 540 মাল্টিপ্লাই কৰিলে 2700 এতিয়া আমি x টো 15x অলৰেডি আছে 5x টো যদি আমি বাও হাতে আনো -5x 2700 টো অলৰেডি সোঁ সাইডে আছে 15x ৰ পৰা 5x মাইনাস কৰিলে আমি 10x পাম 2700 টো অলৰেডি আছে তো x = 10 এৰে আমি যদি 2700 ডিভাইড কৰো 10 2700 ডিভাইড বাই 10 00 আমি ক্যান্সেল কৰিলে 270 আমি পাম তো আমি x ৰ ভ্যালু ৰেল গাড়ীখনৰ দূৰত্ব ধৰিছিলো x ৰেল গাড়ীখনৰ দূৰত্ব ধৰিছিলো গতিকে আমি x ৰ ভ্যালু পালো 270 গতিকে ৰেল গাড়ীখনৰ দিক হ'বগৈ 270 মিটাৰ আমাক গতিবেগো খুদা হৈছিলে গতিবেগৰ ফৰ্মুলাটো আছিল যে আমি দূৰত্ব বাই সময় দূৰত্ব আছিল ৰেল গাড়ীখনৰ দূৰত্ব 270 গতিকে আমি সময় আমাক 5 সেকেন্ড সময় লাগিছিল গতিকে 5 ৰে আমি ডিভাইড কৰিলে 54 মিটাৰ পাৰ সেকেন্ড পাম কোৱেশ্চন নম্বৰ 15 টো এনে ধৰণৰ আছিল সপ্তম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত এজন ছাত্ৰই বিজ্ঞানত যি নম্বৰ পাইছে অংকত তাতকৈ 10 নম্বৰ বেছি পাইছে আৰু ইংৰাজীত পোৱা নম্বৰ বিজ্ঞানৰ নম্বৰতকৈ 5 কম যদি এই তিনিটা বিষয়ত তেওঁ পোৱা মুঠ নম্বৰ 254 তেন্তে তেওঁ কোন বিষয়ত কিমান নম্বৰ পাইছিল এতিয়া আমি কোন প্ৰথমে বিজ্ঞানত পোৱা নম্বৰটো আমি ধৰিলাম কিয়নো বিজ্ঞানৰ লগতে বাকি সাবজেক্ট গিটাৰ নম্বৰ কম্পেয়াৰ কৰা হৈছে তো বিজ্ঞানত আমি ধৰি ললো x অংকত কি হয় বিজ্ঞানতকৈ 10 নম্বৰ বেছি পায় গতিকে x + 10 আৰু ইংৰাজীত কি হয় বিজ্ঞানতকৈ 5 নম্বৰ কম পায় গতিকে x - 5 আৰু গোটেই মাৰ্কস কেইটা যদি আমি প্লাস কৰো তেতিয়া আমি পাম কি 254 গতিকে আমি x + 10 x - 5 আমি যদি প্লাস কৰিছো প্লাস কৰাৰ পিছত 254 পাইছো এতিয়া আমি দেখিছো যে x x x গোটেই তিনিটা x আমাৰ প্লাসত আছে গতিকে 3x হ'ব 10x 10 প্লাসত আৰু 5 মাইনাস গতিকে আমাৰ প্লাসত বেছি আছে 5 = 254 অলৰেডি ইয়াতে আছে 3x তো আমি বাও হাতে ৰাখিছো আৰু 5 টো যদি আমি সোঁ হাতে লৈ যাও 254 - 5 that means 249 তো আমি x ৰ ভ্যালুটো কেনেকৈ লাইছো 3 ৰে ডিভাইড কৰি 249 ক আমি 83 পালো এতিয়া আমি ধৰা যিখিনি আমি ধৰিছিলো বিজ্ঞানত আমি বিজ্ঞানত পোৱা নম্বৰ আমাৰ x ধৰিছিলো গতিকে x ৰ ভ্যালু আমি 83 পালো বিজ্ঞানত পোৱা নম্বৰ হৈ যাব আমাৰ 83 অংকত আছিল x + 10 মানে 83 + 10 মানে 93 আৰু ইংৰাজীত পোৱা নম্বৰ আছিল x - 5 that means 83 - 5 = 78 আজি এই ভিডিওটোৰ জৰিয়তে আমি এই কোৱেশ্চন কেইটা আলোচনা কৰিলো অলৰেডি আমি পাৰ্ট 1 ত আগৰ কোৱেশ্চনখিনি আলোচনা কৰাই হৈছিল তো আজি বাকি থকা কোৱেশ্চন কেইটা আমি আলোচনা কৰিলো তো তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰি দিবা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ